ডিফু ৰাংচিনা চাৰ্প প্ৰেক্ষাগৃহত সাহিত্য একাডেমীৰ অনুষ্ঠান 16 আৰু 17 দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি লামেট আমেৰ সহযোগত কাৰ্বি পয়েটছ মিট উলুতাই সুৰে বান্ধিলে গিৰিহতক খোজাই কাৰ্বি আংলং সীমান্তৰ অবৈধ দখলদাৰীসকলে কাৰ্বি পৰিষদৰ বিপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰিছে গোচৰ 554টা পৰিয়ালৰ হৈ সৰুজিত আলিয়ে ন্যায়ালয়ত তৰিছে এই গোচৰ এএসডিসিৰ সংবাদমেল দলীয় কাৰ্যালয়ত চূড়ান্ত কৰা হৈছে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী হৰিৰাম তেৰাঙৰ নাম নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জিতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলৈ কাৰ্বি আংলঙৰ সাহিত্য সংস্কৃতি ভাল পোৱা সকলৰ বাবে নিশ্চয় ভাল খবৰ 16 আৰু 17 দুদিনীয়া কাৰ্যসূচীৰে সাহিত্য একাডেমী সজৈনত আৰু কাৰ্বি লামেট আমাৰ সহযোগত কাৰ্বি পয়েটছ মিট আজি দুদিনীয়া কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান ভাগত সাহিত্য একাডেমীৰ বড়ো এডভাইজৰী বৰ্ডৰ আহ্বায়ক অনিল বড়োৰ আদৰণি ভাষণেৰে শুভাৰম্ভ কৰা হয় ডিফুৰ ৰাংচিনা চাৰ্প প্ৰেক্ষাগৃহত সাহিত্য একাডেমী অনুষ্ঠান হয় কাৰ্বি আংলং মুখ্য সদৰ চহৰ ডিফুত আজি কাব্যিক ৰখেৰে ভৰি পৰিল সমগ্ৰ পৰিৱেশ ভাৰতৰ চৰকাৰৰ শ্ৰেষ্ঠ সাহিত্য অনুষ্ঠান সাহিত্য একাডেমীৰ সজৈনত আৰু কাৰ্বি লামেট আমেৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলগীয়া কাৰ্বি পয়েটছ মিটৰ আজি প্ৰথমটো কাৰ্যসূচী হিচাপে পুৱা ভাগত সাহিত্য একাডেমীৰ বড়ো এডভাইজৰী বৰ্ডৰ আহ্বায়ক অনিল বড়োৰ অধ্যক্ষতাত সাহিত্য একাডেমীৰ কাৰ্যসূচী বিষয়া মিহিৰ কুমাৰ সাহুৰ আদৰণি ভাষণেৰে শুভাৰম্ভ কৰা হয় Basically, the poets welcome to Sivas. It is still oral, the bulk is still oral, but there is সাহিত্য একাডেমী অনুষ্ঠানৰ সংগঠক তথা কাৰ্বি লামেট ট্ৰাষ্টৰ অধ্যক্ষ জয়সিং তগবিয়ে আধৰা এই সাহিত্য অনুষ্ঠানত অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ প্ৰবিচি শিৱাশিষ দাস আৰু বিশিষ্ট বড়ো লিখক প্ৰেমানন্দ মুছাহাৰীয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি পিছপৰা কাৰ্বি ভাষাৰ বিকাশ তথা প্ৰসাৰৰ ক্ষেত্ৰত লবলগীয়া বিভিন্ন দিশত আলোকপাত কৰি ভাষণ আগবঢ়ায় এই উদ্বোধনী অনুষ্ঠানৰ পিছতে আৰম্ভ হয় পয়েটছ মিট দিনৰ প্ৰায় 12:30 মান বজাৰ পৰা আৰম্ভ হোৱা পয়েটছ মিটৰ প্ৰথমে পৰ্যায়ত বিশিষ্ট কবি তথা কাব্যকমল পুৰস্কাৰ প্ৰাপক ছাৰ এড হানছেৰ সঞ্চালনাত 5 গৰাকী কবিয়ে স্বৰচিত কবিতা পাঠ কৰে দ্বিতীয় পৰ্যায়ত বালিমাহী কবি ধনেশ্বৰ ইংটিৰ সঞ্চালনাতো 5 গৰাকী কবি আৰু বিশিষ্ট সমাজকৰ্মী তথা দ্য ড্ৰংগো এক্সপ্ৰেছৰ সম্পাদক ডক্টৰ লিপছন ৰংপিৰ সঞ্চালনাত অনুষ্ঠিত হয় তৃতীয় পৰ্যায়ৰ কবিতা অনুষ্ঠান অহাকালি হ'ব চতুৰ্থ আৰু পঞ্চম পৰ্যায়ৰ কবিতা অনুষ্ঠান সঞ্চালনা কৰিব ক্ৰমে কাবিন তেৰণপি আৰু সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপক ঋতুৰাজ বসুমতাৰীয়ে হয় উলুতাই সুৰে বান্ধিবলৈ ওলাইছে গিৰিহতক খোজাই কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী লাংকাইজানৰ বৃহত্তৰ এলেকাত বসবাস কৰি অহা 554টা সন্দেহযুক্ত বাংলাদেশীৰ বাসগৃহ উচ্ছেদ কৰিছিল কাৰ্বি পৰিষদীয় চৰকাৰ আৰু জিলা প্ৰশাসনৰ যৌথ উদ্যোগত উচ্ছেদ কাৰ্যৰ এই দুদিনৰ ভিতৰতে পুনৰ বাসগৃহ নিৰ্মাণ কৰি থাকিবলৈ আৰম্ভ কৰিছিল উচ্ছেদিত পৰিয়ালকেইটিয়ে ইমানেই নহয় এনে উচ্ছেদ কাৰ্য বন্ধ কৰাৰ বাবে উচ্ছেদিত পৰিয়ালে এতিয়া কাষ চাপিছে উচ্চ ন্যায়ালয়ত খুজাই কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকা লাংকাইজানত কাৰ্বি পৰিষদীয় চৰকাৰৰ নিৰ্দেশত জিলা প্ৰশাসনে ইতিমধ্যে গুজে গজালি হৈ পৰা সন্দেহযুক্ত বাংলাদেশী পৰিয়ালক উচ্ছেদ কাৰ্য চলাই থাকোতে আমাৰ কাট নিউজত আগৰ প্ৰতিবেদনত ইয়াৰ বিষয়ে আশংকা ব্যক্ত কৰা হৈছিল যে উচ্ছেদিত পৰিয়ালকেইটিক লৈ ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব উচ্ছেদিত ভুক্তভোগী পৰিয়ালকেইটিক একেবাৰে কৰবালৈ লৈ যাবনে কেৱল উচ্ছেদ কৰিয়ে এৰি দিব এই ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছিল এই উত্তৰ সেই সময়ত হয়তো পোনপটীয়াকৈ নাছিল যদিও পুনৰ নতুনকৈ ঘৰ বন্ধাৰ লগতে এই ধৰণৰ আশংকাকে ব্যক্ত কৰিছিল একাংশ সচেতন মহলে আনহাতে উচ্ছেদিত 554টা পৰিয়ালৰ হৈ সুৰজিত আলিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ দৰা কাৰ্য কাৰ্বি স্বায়ত্ত শাসিত পৰিষদীয় চৰকাৰৰ বাবে
এক প্ৰকাৰ বিৰম্বনা পৰিষদলৈ ন্যায়ালয়ৰ পৰা এই বিষয়ে জাননী প্ৰেৰণ কৰে 14 মাৰ্চত এলৈ অহা 17 মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল জয়ন্ত চুটিয়াক লগ ধৰি এই বিষয়ে প্ৰয়োজনীয় পৰামৰ্শ কৰাৰ কথা আছে মংগল ইংখে ৰিপৰ্ট কাট নিউজ আগন্তুক লোকসভা নিৰ্বাচনত সাহসীয় দল বিজেপিক প্ৰতিহত কৰাৰ বাবে প্ৰাৰ্থী হিচাপে এএছডিচিৰ তৰফৰ পৰা ইতিমধ্যে চূড়ান্ত কৰা হৈছে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙৰ নাম শনিবাৰে এএছডিচিৰ দলীয় কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এএছডিচিৰ নেতৃত্ববৰ্গৰে স্বয়ং হলিৰাম তেৰাঙৰ উপস্থিতিত এই কথা সংবাদমেলত উপস্থিত সমূহ সাংবাদিকসকলৰ সন্মুখত আনুষ্ঠানিকভাৱে জানিবলৈ দিয়ে লোকসভা নিৰ্বাচনত সাহসীয় দল বিজেপি প্ৰাৰ্থী প্ৰতিহত কৰিবৰ বাবে এইচএছডিচিয়ে ঐক্যমঞ্চৰ কথা চিন্তা চৰ্চা কৰি থকাৰ মাজতেই এএছডিচিয়ে দলীয় ফালৰ পৰা ইতিমধ্যে চূড়ান্ত কৰিলে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম প্ৰাৰ্থী হৈছে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাং এইটো হয় যে মানে ইমান দিনলৈকে টকা পইচাই বহুত মানে প্ৰভাৱ পেলাইছে আৰু এতিয়াও যে প্ৰভাৱ পেলাব সেইটো সঁচা কথা তো তাৰ কিন্তু কেইটামান কথা আছে এটাতো আমি আশা কৰিম যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইবাৰ কেইটামান কাম যিটো কৰিছে প্ৰথম কথাটো হ'ল কেণ্ডিডেটসকলৰ যিটো ক্ৰিমিনেল ৰেকৰ্ডছ এইবিলাক বিচাৰিছে আৰু ক্ৰিমিনেল ৰেকৰ্ডছ বিচৰাৰ লগে লগেই কিছুমান মানুহ কিন্তু মানে কেণ্ডিডেটাৰ নিবিচৰা হ'ল তেনে কিছুমান ইমান ইনষ্টেঞ্চ আমি দেখিছোঁ তেওঁলোকে ঠিক তেনেধৰণে মানে ইলেকশ্যন প্ৰচেছটোত যাতে ইলিগেল আনজাষ্টিফাইড কাম কাজ নকৰে তাৰ প্ৰতি তেওঁলোকে ভালদৰে চকু দিব বুলি আমাৰ আশা এটা আছে এইটো এক নম্বৰ কথা দুই নম্বৰ কথাটো হ'ল যে কাৰ্বি আংলং ডিমা হাছাওৰ মানুহবিলাক আমি হয় পিছপৰা মানে শিক্ষাগতভাৱে আৰ্থিকভাৱে সামাজিকভাৱে পিছপৰা গতিকে এই ক্ষেত্ৰত কিছু লোক থাকিবই কিছুমান মানুহৰ কিন্তু আমাৰ বিশ্বাস আছে আমি যদি পাৰ্যমানে ৰাইজৰ ওচৰত যাব পাৰোঁ গৈ পেলাই আমাৰ কথাবিলাক যদি জনাব পাৰোঁ যে আমাৰ এইবিলাক কথা বা আমাৰ ওপৰত তেওঁলোকৰ কিছুমান অভিযোগো থাকিব পাৰে সেই অভিযোগৰ প্ৰতি ভালকৈ দিব পাৰোঁ ইয়াৰ লগে লগে এইচএছডিচি দলে বিবেচনা কৰি থকা ৰাজনৈতিক ঐক্যমঞ্চৰ বিষয়টোক লৈ পাহাৰীয়া ৰাজনৈতিক প্ৰেক্ষাপটত নতুন অংক এটা উন্মোচন হোৱাৰ বাটতে মৰহি গ'ল ছেকেণ্ডটো হ'ল সিদিনাখন হিমন্ত বিশ্ব শৰ্মা আহিছিলে ডংকামুকমত কিমান মানুহ গোট খাইছিলে এইটো আপোনালোকে জানে এইবিলাক কথা কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল এই খেৰলি অঞ্চলৰ মানে হিন্দী স্পিকিং বিহাৰীসকল লৈ গৈছিলে যে কি গুড় বুলি কয় এইটো লালিগুড় বন্ধ কৰি দিছিলোঁ তো তেওঁলোকে কৈছে যে হিমন্ত বিশ্ব শৰ্মা আহিয়ে আছে তেওঁ এটা ঘোষণা কৰিব যে লালিগুড় মানে আকৌ কিনিব বা পঠিয়াব দিব সেইটো লৈ পেলাই কিন্তু তেওঁতো লালিগুড়ৰ এটা শব্দও নকৰিলে এইটো হোৱাৰ লগত যথেষ্ট সন্তুষ্ট এইবিলাক কথা আমি জানো এইবিলাক কথা সেইটো এটা ঠিক তেনেধৰণে অন্যান্য জনগোষ্ঠী যিবিলাক সকল আছে তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক হৈছে আচ্ছা আৰু এটা কথাটো হ'ল যে আমি এটা ৰিজনেল ডেম'ক্ৰেটিক এলায়েন্সৰ আমি অংশীদাৰ আৰু সেই ৰিজনেল ডেম'ক্ৰেটিক এলায়েন্সৰ আছে অসম সংগ্ৰামী মঞ্চ আৰু তাত আছে লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি অসম সংগ্ৰামী মঞ্চৰ বৰ্তমান যিজন প্ৰেচিডেণ্ট তেওঁ হ'ল দিগন্ত কোঁৱৰ তেওঁ সেই আলফাৰ আলোচনাৰ সময়ত PCG বুলি এইটো বনাইছিলে সেই PCGৰ তেওঁ মেম্বাৰ আছিলে তেওঁ এতিয়া মানে তাৰ সংগ্ৰামী মঞ্চৰ তেওঁ প্ৰেচিডেণ্ট হয় আৰু লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টিটো প্ৰদীপ বৰা তেওঁ আচলতে নেশ্যনেল বিজেপিৰ IT চেলৰ তেওঁ বনাই থৈ গৈছিলে তেওঁলোক গতিকে তেওঁলোকেও ইয়াত আমাৰ প্ৰচাৰ তেওঁলোকেও আহিব ভাবিব তেওঁলোকেও গতিকে তেওঁলোকেও মানে কিছু যিসকল মানে মানুহ আছে যিসকল নেকি STCৰ কথা ইমান জনা নাই নেজানে বা STCৰ প্ৰতি তেওঁলোকৰ ভাল ভাৱ হয়তো কিছু থাকিবও পাৰে তেওঁলোকৰ মাজত যদি যায় তে কিছু সংখ্যা হ'লেও আমাৰ ওচৰলৈ আহিব এইটো এক নম্বৰ কথা এই তৰফৰ পৰা আমি আৰু কিছু মানুহৰ লগত আমি কথা বতৰা চলাই আছোঁ কিছু দলবিলাকৰ লগত আদিবাসী পাৰ্টি আৰু যি কি নহওক নিজৰ দলীয় স্থিতিত একান্ত বিশ্বাসী দলটোৱে দেখা গৈছে আগন্তুক লোকসভা নিৰ্বাচনত নিজাববীয়াকৈ এঘৰি যুঁজিব ৰাষ্ট্ৰীয় দল বিজেপি আৰু কংগ্ৰেছৰ বিপক্ষে আনহাতে সুদীৰ্ঘ বছৰ সাংসদ হিচাপে নিজৰ কাৰ্যকাল নিৰ্বাহ কৰা কংগ্ৰেছৰ বৰ্তমান সাংসদ বীৰেন সিং ইংতিৰ বিষয়ে সংবাদমেলত এএছডিচিৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক জটছন বেই এইদৰে কয় সিভিল হস্পিটেল বুলি ক'লে তাত বহুত মানে সুবিধা থাকিব লাগে ডাক্তৰ থাকিব লাগে 9-10 জন 12 জন 15 জন ডাক্তৰ থাকিব লাগে তাত ডাক্তৰ নাই তাত বোলে এক্সৰে
মেচিন থাকিব লাগে সেইটো বহু দিনৰ পৰা নাছিলে এইকেইদিন যোৱা কেইদিনমানটো ইনষ্টল কৰিছে বুলি মানে গম পাইছোঁ ঠিক তেনেকুৱা বিচনা নাই ঠিক তেনেকৈ ঘৰ লেতেৰা পানী নাই ভাল মানে তাত মানে কেবি নাই পইচা নথকাৰ কাৰণে এইটো কৰা নাই বুলি আমি ক'ব নোৱাৰোঁ পইচা আছে কিন্তু মিছ ইউজ কৰোঁ ঠিক তেনেকুৱা কাৰ্যক্ৰমৰ মানুহক ৰাজ্যৰ সমগ্ৰ ৰাজনৈতিক প্ৰেক্ষাপটত আঞ্চলিক দলৰ ভূমিকাক লৈ অধিকাংশ জনতাই নিৰাশাজনক স্থিতি গ্ৰহণ কৰাৰ সমান্তৰালকৈ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ দুই পাহাৰীয়া জিলাৰ আঞ্চলিক দল ASDCয়ে আগন্তুক নিৰ্বাচনত কিদৰে সফল বা জয়লাভ কৰি দেখুৱাই নতুবা পাহাৰীয়া জিলাবাসীক দলৰ প্ৰতি থকা আশা আদায় কৰিব পাৰিবনে হেয়া নিৰ্বাচনৰ নিৰ্দিষ্ট তাৰিখৰ ঠিক প্ৰাককালত কিছু অনুমান কৰিব পৰা যাব মংগল ইংহে ৰিপৰ্ট কাট নিউজ চূড়ান্ত প্ৰশাসনত পৰিণত পাৰখোৱা গাৰোগাঁৱৰ মুকলি মঞ্চ বিগত 2011 বিত্তীয় বৰ্ষৰ সাংসদ পুঁজি অধীনত নিৰ্মাণ আৰম্ভ কৰিছিল এই মুকলি মঞ্চটি অঞ্চলবাসী লোকসকলৰ বিভিন্ন সামাজিক অনুষ্ঠান সভা সমিতি উৎসৱ পাৰ্বণৰ সময়ত কামত অহাকৈ নিৰ্মাণ কৰা হৈছিল যদিও আজি 4 বছৰতকৈ অধিক কালতো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই এইখন বৃহত্তৰ পাৰখোৱা গাৰোগাঁৱৰ অৰ্থ সমাপ্তি মুকলি মঞ্চ অঞ্চলবাসী লোকসকলৰ বিভিন্ন সামাজিক অনুষ্ঠান সভা সমিতি উৎসৱ পাৰ্বণৰ সময়ত কামত অহাকৈ নিৰ্মাণ কৰা হৈছিল যদিও আজি 4 বছৰতকৈ অধিক কালতো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই কোনোমতে বেৰা আৰু মজিয়াৰ ভাগখিনিত পকা লেপি দিয়া হ'ল যদিও উপৰিভাগৰ টিনৰ চাল নালাগিলহে নালাগিল আজি পৰ্যন্ত ফালৰ পৰা অপেন ষ্টেজ দিয়া হৈছিল আৰু আজি ধৰি 5 বছৰমান ৰানিং হৈ আছে 5 বছৰমান হোৱাৰ পিছতো এতিয়ালৈকে ইনকমপ্লিট হৈ আছে বৰ্তমানলৈকে সেইকাৰণে যাতে ইলেকশ্যনৰ আগে আগে এই কামটো আমাৰ পাৰখোৱা গাৰোগাঁৱৰ MP স্কিম অপেন ষ্টেজটো ক্লিয়াৰ কৰি যায় কোন ডিপাৰ্টমেণ্ট পৰা কৰা হৈছে TRT ডিপাৰ্টমেণ্ট ওপৰৰ চাল নথকা বাবে বিগত 4 বছৰতকৈ অধিক কাল ৰদ বৰষুণ সহ্য কৰি কৰি ফাটি গৈছে পকা মজিয়াৰ পকা অংশ আগন্তুক লোকসভা নিৰ্বাচনৰ আগে আগে মুকলি মঞ্চটিৰ আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ কামনা কৰিছে অঞ্চলৰ ৰাইজে ভিডিঅ' জাৰ্নেলিষ্ট লংকিৰি তেৰণৰ সৈতে জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ অসম বিশ্ববিদ্যালয় শিলচৰৰ অধীনত ডিফু চৌহদৰ এগৰাকী স্নাতকোত্তৰ ছাত্ৰই পোনপ্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয় ডিফু চৌহদৰ লগতে সমগ্ৰ জিলালৈ সুনাম কঢ়িয়াই আনিছে কাৰ্বি স্বায়ত্ত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ বাজং টিছৰ সুপুত্ৰ লংচিং টিছই ইতিহাস বিষয়ত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ইমান দিনে শিক্ষাৰ দিশত অতিকৈ পিছপৰা হিচাপে পৰিগণিত কাৰ্বি আংলং জিলাত অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ ছাত্ৰ লংচিং টিছই এইবাৰ ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সোণৰ পদক লাভ কৰিছে কথাটোৱে সমগ্ৰ বিশ্ববিদ্যালয় ডিফু চৌহদৰ লগতে সোণৰ পদক প্ৰাপক লংচিঙৰ পিতৃ মাতৃৰ লগতে জিলাবাসীক আনন্দিত আৰু গৌৰৱান্বিত কৰিছে যি সময়ত বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে জৰুৰী বিষয় ইতিহাস অধ্যয়ন কৰিবলৈ সিমান পক্ষপাত নকৰে তেনে সময়তে ছাত্ৰ লংচিঙে ইতিহাস বিষয়টোতে অধ্যয়ন কৰাৰ লগতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সোণৰ পদক লাভ কৰি বহু ছাত্ৰ ছাত্ৰীকে নিশ্চয় উৎসাহিত কৰিব আৰু লগতে লংচিঙে এই বিষয়ত অধ্যয়ন কৰাৰ সুবাদতে কেন্দ্ৰীয় বা ৰাজ্য ভিত্তিক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সুবিধাজনক হ'ব মংগল ইংহে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina cusir ham tamle ingisu. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepakeng cita. Madhari, lo nalok Claire Beauty Parlor long discount pibom ke. Kalang ma, kona lo lake. Jifo ATR lo Iron Bridge adung rong supia long ke cengsi sopin so lapen soar lo tu kapamada dim lo. Kalang ma. Kalang lo, ke cengsi sopin so lapen soar lo phan kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off, hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasina lo tumda pada repin bena humrig no. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ চাপমুক্ত এক সুন্দৰ জীৱনৰ বাবে ভাৱতীত ধ্যান আৰু যোগৰ গুৰুত্ব সন্দৰ্ভত শনিবাৰে সন্ধিয়া হাওৰাঘাটত আলাপ মুক্ত মনে শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয় কাৰ্বি আংলং জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ উদ্যোগত তথা আধ্যাত্মিক পুনৰ্জাগৰণ সংস্থান উত্তৰ পূব গুৱাহাটীৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত বিশিষ্ট আধ্যাত্মিক তথা যোগগুৰু ডক্টৰ গৌতম চৌধুৰীয়ে উন্নত জীৱনশৈলী সন্দৰ্ভত বহু সূক্ষ্ম কথাৰ নিৰ্মোহ ব্যাখ্যা আগবঢ়ায় প্ৰত্যেকটা বস্তুৰ আধাৰটো এটমছ আছে এটমছ ভাঙি দিলে ইয়াৰ ভিতৰত এনাৰ্জি ফিল্ড এখন আছে চ' আল্টিমেটলি ইয়াৰ আধাৰটো হ'ল সেই এইটো আছিল আমাৰ পুৰণা পদ্ধতি সাবজেক্টিভ দৈনন্দিন জীৱনৰ বিৰামৰ আৱশ্যকতা সন্দৰ্ভতো বিস্তৃত ৰেখাপাত কৰা এই গতানুগতিক অনুভৱ অনুষ্ঠান হাওৰাঘাটৰ শতাধিক লোকে অংশ লয় হাওৰাঘাটৰ পৰা গৌতম চন্দা ৰিপৰ্ট কাৰ্ড নিউজ দেশত লোকসভা নিৰ্বাচনক লৈ চৰকাৰ তথা প্ৰশাসন ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি মেঘালয় পশ্চিম কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকাত খাচিয়াই পুনৰ আৰম্ভ কৰিছে অবৈধ কাৰ্যকলাপ খাচিয়া লোকসকলে পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্ত এলেকালৈ সোমাই আহি চৰকাৰৰ নীতিত বৃদ্ধাংগুষ্ট দেখুৱাই নিজৰ খেয়াল খুচিৰে সীমা বান্ধিছে আৰু সীমাৰ চিন হিচাপে তাডলাংছত এলেকাত খাল খন্দাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ইমানেই নহয় খাচিয়াই সীমান্ত লাংকেৰয় এলেকাত PMGYৰ অধীনত চলি থকা পকা নিৰ্মাণৰ কাম বাধা আৰোপ কৰাৰ দৰে স্পৰ্ধাও কৰিছে মেঘালয়ৰ দুষ্ট চক্ৰই আৰু মেঘালয় চৰকাৰৰ পৃষ্ঠপোষকতাত পথ নিৰ্মাণৰ কাম কৰি আছে স্থানীয় পৰিষদীয় চৰকাৰ তথা অসম চৰকাৰৰ সৈতে কোনো আনুষ্ঠানিক আলোচনা বা পৰামৰ্শ বা নিৰ্দেশ নোপোৱাকৈ মেঘালয়ৰ চৰকাৰে কৰা এই কাৰ্য দেখি প্ৰমাদ গণিছে কাৰ্বি সীমান্তবাসী ৰাইজে এই ঘটনাৰ খবৰ প্ৰাপ্তি হোৱাৰ পিছতেই পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনৰ দল উক্ত এলেকাত উপস্থিত হৈ স্থান পৰিদৰ্শন কৰে যদিও ভিন্ন কৌশল অৱলম্বন কৰি খাচিয়াই কাৰ্বি আংলঙৰ ভূমি আগ্ৰাহনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ইয়াৰ উপৰি লাংকেৰৈত নিজাববীয়াকৈ অবৈধভাৱে সীমা চিহ্নিত খুঁটি পুতাৰ লগতে মকৈদামত মেঘালয় চৰকাৰে নৈত বান্ধ নিৰ্মাণৰ কাৰ্য অব্যাহত ৰাখিছে খাচিয়াৰ এই কাৰ্যকলাপসমূহ দেখি চিন্তিত সীমান্তবাসীয়ে টিম কাৰ্বি আংলঙক এই কাৰ্যকলাপসমূহ ভালদৰে চাক্ষুষ পৰিদৰ্শন কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ কামনা কৰিছে Inify tarik great rock March Chiklu Surinira Pressure Cap Hamren Pen Kahilu Ladak kilometer from Capra Truck Stadium and Ladak Mekalala Pen Assam a border along Kini Ladak Ning Dualam Athema Mekala Tumpen
pang thek tu mate kandulia chumang atu anali tum wangsi dak karbiang long li kilometer pho alang tunanga parlu ni tum thek bonong lo la sipini la bang sodim anali tum hamren pen law and order teng pen hamren pen magistrate la pen oc atum kadu kabe la dak bang lo asport along anang lang lo la sehok lo alang ni tum pini penan ke klem bontang ni thom lo la sel bang sodim abang ke nile tum ese border long ke dwara tum pen kachuning riji mate ki puje bang ke pohelo non ki dobama government Bharatiya Janata Party Karbianglong team Karbianglong tum phantame ni tum chuning lo ladak non mat prapjing pen labang so border long tum long linang ki hredim nang ke lang ji phansi treatment pen chuning ponei lo Khundar Crow Report Cut News আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ